গণৰাজ্য দিৱস বৰ্জনৰ আহ্বান আলফা স্বাধীনৰ সমাগত গণৰাজ্য দিৱস বৰ্জন কৰিবলৈ অসম নাগালেণ্ডৰ জনসাধাৰণক আহ্বান জনাইছে NSENJPRN আৰু আলফা স্বাধীনে। সংবাদ মাধ্যমলৈ আলফা স্বাধীনৰ প্ৰচাৰ বিভাগৰ সদস্য ৰুমেল অসমে প্ৰেৰণ কৰা এটা ইমেইলত গণৰাজ্য দিৱসৰ দিনটোত অৰ্থাৎ ২৬ জানুৱাৰীত দুয়োটা সংগঠনে যৌথভাৱে ১৮ ঘণ্টীয়া সৰ্বাত্মক বন্ধ ঘোষণা কৰিছে। অৱশ্যে এই বন্ধনৰ কাৰ্যসূচীৰ পৰা ৰেহাই দিয়া হৈছে জৰুৰীকালীন বিভাগ, সংবাদ মাধ্যম আৰু ধৰ্মীয় কাম-কাজবোৰক। ইমেইল যোগে প্ৰেৰণ কৰা যৌথ বিবৃতিত এইদৰে কোৱা হৈছে যে এক কথা সকলোৰে জ্ঞাত যে ইয়াণ্ডাবুৰ সন্ধিৰ জৰিয়তে অসমক কৰা প্ৰতাৰণাৰ জালখন তথাকথিত স্বাধীনতাৰ পিছতে দিল্লীয়ে আজি কোটি অধিক আগ্ৰাসী আৰু শক্তিশালী ৰূপত গঢ়ি তুলিছে। ভাৰত ৰাষ্ট্ৰই ৰাজনৈতিক অভিসন্ধিৰে থলগিৰি জাতিসমূহৰ স্বতন্ত্ৰতাৰ সুৰক্ষাৰ মৌলিক উপাদান স্বাধীনতা সৰ্বোপৰি 1950 চনৰ ২৬ জানুৱাৰীৰ পৰাই সংবিধান কাৰ্যকৰী কৰে, যাৰ অৰ্থ অসম, নাগালেণ্ড তথা পশ্চিমা দক্ষিণ-পূব এছিয়া অঞ্চলক আইন শৃংখলাৰ অজুহাতত ৰাষ্ট্ৰসন্ত্ৰাস চলাই ভাৰতীয় হিচাপে বান্ধি ৰাখিব পাৰে।